কিয় আপুনি কেৰিয়াৰত প্ৰগতি নোহোৱা যেন অনুভৱ কৰিছে, ষ্টাক যেন অনুভৱ কৰে? সঁচা কথাটো জানক, আপোনাৰ টেলেণ্ট নাই এই কথা নহয়। আপোনাৰ তিনিটা ভয়ে বাধা দিছে। আজি আমি সেই ভয় ভাঙিম আৰু আপোনাৰ প্ৰকৃত উদ্দেশ্য মুকলি কৰিম। আজি সপোনপূৰ্ণ 21 দিনীয়া যাত্ৰাৰ 19 নম্বৰ দিনত আপুনি জানিব আপোনাৰ সপোনৰ কাম কি, কিয় আপুনি ছাকচেছ পোৱা নাই আৰু কেনেকৈ আজিৰ পৰাই সলনি আৰম্ভ কৰিম। সঠিক সুযোগ আহি আছে। জানক এই কথা যে সফলতা লাক নহয়, এইটো ব্লকড এনাৰ্জি মুক্ত কৰা। তিনিটা কেৰিয়াৰৰ বাধা আছে। প্ৰথম বাধাটো হ'ল মই কৰিব নোৱাৰোঁ, অৰ্থাৎ আত্মসন্দেহ। আপুনি নিজকে বিশ্বাস নকৰে, আপুনি নিজৰ শক্তি নাজানে। দ্বিতীয় বাধাটো হ'ল মই ভাগ্যৱান নহয়, মোৰ লাক নাই। এইটো এটা ভুক্তভোগীৰ মানসিকতা। আনে পায়, মই নাপাওঁ, এই চিন্তা। কিন্তু ভাগ্য আমি নিজেই নিৰ্মাণ কৰিব পাৰোঁ। তৃতীয় বাধা হ'ল সময় শেষ হৈ গ'ল, বহুত দেৰি হ'ল, অৰ্থাৎ বয়সৰ ভয়। মই বহুত লেট বা মোৰ বয়স পাৰ হৈ গ'ল, এই বিশ্বাস। এতিয়া সঁচা কথা কওঁ, কেতিয়াও আপুনি লেট নহয়। আজি আমি এই তিনিওটা বাধা মুক্ত কৰিম আৰু আপোনাৰ প্ৰকৃত পাৰ্পাছ এক্টিভেট কৰিম। আহক আমি ধ্যান আৰম্ভ কৰোঁ। প্ৰথমে বুকুত হাত ৰাখক, গভীৰভাৱে উশাহ লওক। এতিয়া কওক, মই কেৰিয়াৰৰ বিভ্ৰান্তি মুক্ত কৰিলোঁ, বিফলতাৰ ভয় মুক্ত কৰিলোঁ, উদ্দেশ্যহীনতা মুক্ত কৰিলোঁ। মোৰ অনন্য উপহাৰ স্পষ্টভাৱে দেখা পাইছোঁ। সঠিক সুযোগবোৰ মোৰ ওচৰলৈ আহি আছে। মই সফল, মই যোগ্য, মই ৰেডি। এতিয়া আত্মবিশ্বাসেৰে কওক, ডিয়াৰ কেৰিয়াৰ, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। এনেদৰে 21 বাৰ কওক। অনুভৱ কৰক আপোনাৰ এনাৰ্জি শ্বিফ্ট হৈছে। পৰৱৰ্তী 7 দিনত এটা নতুন সুযোগ আহিব, বিশ্বাস কৰক। যদি এইটো আপোনাৰ বাবে আছিল, লাইক কৰক, কমেণ্ট কৰক, মই সফল। আপোনাৰ ড্ৰিম জব কি? লিখক, বিশ্ব ব্ৰহ্মাণ্ডই শুনি আছে। ভিডিঅ' শ্বেয়াৰ কৰক, আনকো ইনস্পায়াৰ কৰক, ছাবস্ক্ৰাইব কৰক আৰু বাকী 2 দিনৰ বাবে ভিডিঅ' পাবৰ বাবে বেল আইকনটো ক্লিক কৰি থওক। ধন্যবাদ।